আজি খানা খাব আহিছোঁ। খানাটো বৃহস্পতি বহাগী বিদায় যে পাতিছিলোঁ তাৰ বাবে আমি এটা খানা আয়োজন কৰিছোঁ। তাতে আমি প্ৰত্যেক সকলো যুৱকবিলাক আমি একত্ৰিত হৈ খানা খাম বুলি আজি এইটো আয়োজন কৰা হৈছে। বিহুটো কেনেকৈ লাগিল বাৰু তোমাৰ? তুমিতো ফুল চুইঙত কালি মোৰ কথা সোধা নাই, তোমাৰ নিজৰ কোৱা। তোমাৰ কেনেকৈ লাগিছে? নালাগে দে, থেংক ইউ। মই আনাৰ বাবে বহুত আনন্দিত আৰু মোৰ ৰিচাৰ লগত আমাৰ ইয়াতে পত্ৰিকা আছে, বহুত ভাল লাগিছে মোৰ। কমেডিয়ান কেইজন আনিবা নেকি? নাই, সেই কমিটিকেইটা বহুত ভালকৈ আহিছে আপোনালোকে, তাৰ বাবে মই বহুত দুখিত। আমাৰ এডভকেটে কিবা ক'ব নেকি এবাৰ সুধি চাওঁ বাৰু। খুব এটা ধুনীয়া অনুষ্ঠান হৈ গৈছে। অ'কে, ঠিক আছে। তাৰপাছত কাইজা পেচাল নোহোৱাকৈ ধুনীয়াকৈ হৈ গৈছে। অ'কে, আমাৰ পুলিচ আৰক্ষী বিষয়াসকলে ধুনীয়া ডিউটি কৰিছে, তাতে পত্ৰিকাই খুব সিহঁতৰ শুশ্ৰূষা কৰিছে, সহযোগিতা দিছে। যিয়ে নহওক এইজন ব্যক্তি ভাল লাগিলে, চবৰে মাজত অলপ ভাল কথা কৈছে। কালি ৰাতিটো কষ্ট কৰি কেনে তেওঁ আমাৰ ভিডিঅ' কৰিছে, তেওঁক অশেষ ধন্যবাদ দিলোঁ আমি। বিনা স্বাৰ্থ ভাল লাগিছে। আমাৰ গোটেই সৰুবোৰে বৰ কষ্ট কৰিছে, বিহুখন আয়োজন কৰিম বুলি, আৰু ডাঙৰখিনি খুব ছাপোৰ্ট কৰিছে, লগৰখিনিও ছাপোৰ্ট কৰিছে। কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ বিহুটো ভালে ভালে হ'ল। নেক্সট আশা কৰিছোঁ গোটেইখিনি ল'ৰাই মিলি আৰু ভালকৈ কৰিব বুলি বিহুটো। সেইখিনি ক'বলৈ বিচাৰিছোঁ। বাকী আনন্দ লাগিছে, গোটেই এটা ভালকৈ বিহুটো পাৰ কৰিব পাৰিছোঁ। আমাৰ গোটেইখিনি ল'ৰাই বহুত কৰিছে, ভাল হ'ল। আমাৰ সকলোৰে প্ৰচেষ্টা শলাগ ল'বলগীয়া। আমাৰ ল'ৰাখিনি খুব ভাল কাম কৰিছে, কোনো অসুবিধা নোহোৱাকৈ পাৰ হ'ল। আমি এই অসুবিধা নোহোৱাকৈ পাৰ হোৱাৰ কাৰণে আজি আমি একলগ হৈছোঁ আৰু এটা প্ৰীতি ভোজ এটা আৰু এটা তেজাল খাই অনা গৈছে, দুটা তেজাল খাই অনা গৈছে, আৰু তাৰে 2000 টকা আনি দিছে। তাৰ বোলে বাৰ্থডে 5000 টকা বাবু দিছে। বাবু 5000 টকা দিছে, কিয় দিছে এইবিলাক? কিয় দিছে 5000 টকা? মই বহুত আনন্দিত হয় যোৱাকালি অনুষ্ঠানটো যে ইমান ধুনীয়াকৈ হৈ গ'ল, তাৰে বাবে আৰু যাতে আমাৰ ক্লাবৰ একতাটো থাকে তাৰ বাবে। তেওঁ বাছত টিকেট কেঞ্চেল কৰিছে। মই এই তেজাল খাইটো দেখি আজি মোৰ 10টা বজাত বাছ দিল যোৰাটালৈ, কিন্তু মই তেজাল খাইটো দেখি কেঞ্চেল কৰিছোঁ। মজা তাৰ বাবে মই 300 টকা পেনাল্টি খাইছোঁ। 300 টকাৰ মাংসটো এতিয়া উঠুৱাই ল'বই লাগিব। অলপমান কালি কেনেকুৱা গ'ল আজি কি বোলে তেজাল খাই 24 কেজি 880 আৰু এটা কৈছে আৰু কমিব, 1.5 কেজিমান কম ৰেকৰ্ডিং এটা চাওঁ। আৰু পেণ্ডেলৰ মালিক আহি পাইছে ৰিয়াজা কালি বোলে আপুনি পেণ্ডেলটো এৰি দিছে, স্পনচাৰ কৰিছে। তুমি কালি ৰিচা ভাৰদ্বাজক তুমি মাতিছিলা ন? তুমি আহি কিনো দিলা মোক সঁচা মৰমৰে, সিও আজি সপোন হৈ ৰ'ল। তুমি আহি কিনো দিলা মোক সঁচা মৰমৰে, সিও আজি সপোন হৈ ৰ'ল। তোমাৰ মৰমৰে বিচাৰো যে মই সদায়। Buwan-bala di sama Rakan bodal kolal gas Delaba bidaile খানা খাবৰ কাৰণে আমাৰ নাচনীবোৰ আহি পাইছে।
ঠাণ্ডা খাব আহিছে কালি কেনেকুৱা লাগিল নাচি কেনে প্ৰকাশ কৰিব নোৱাৰা অনুভৱ বহুত ভাল লাগিছে দুখৰলে নেৰিলে পিছ যে তুমি আছাৰে আজি লিলিৰ বাৰ্থডে আৰু এতিয়া লিলি কেক কাটিব আমি কেক খাম সকলোক আহিব দিছো ওচৰত হ'ব